অতি সুন্দৰ হৈছে নহয়, কণকণীয়াকৈ শুকাই ল'লোঁ। তাৰপিছতে এয়া জিৰা আৰু সৰিয়হ, ৰঙা সৰিয়হ অলপ তপতাই পেলাই পিচি ল'লোঁ। জলকীয়া গুড়া, হালধি, নিমখ আৰু এয়া 4 ফোৰণ। ইতিমধ্যে ইয়াৰ পৰা জিৰা আঁতৰাই দিলোঁ, জিৰা ইয়াত দিয়া হ'ল। তাৰপিছত এয়া ধাৰা মিঠাতেল গৰম কৰি পেলাই চেঁচা কৰি লৈছোঁ। এতিয়া এইখিনিত তেলকণ ঢালি দিলোঁ। তাৰপিছতে মছলাখিনি এবাৰতে ঢালি দিলোঁ, একো নাই দিব পাৰি। তাৰপিছতে এয়া 4 ফোৰণ, কাৰণ জিৰাটো মই পিচি ল'লোঁ। তাৰপিছত এইখিনি খুব সুন্দৰকৈ মিহলাই পেলাই, হাতেৰে কৰিবলৈ বেছি ভাল। গৰম বুলি আমি বহি নাথাকোঁ, কিবা নহয় কিবা এটা কৰিয়ে থাকোঁ। এইখিনি খুব ধুনীয়াকৈ মিহলাই পেলাই এনেকুৱা চিচাৰ বৈয়ামত, যিকোনো আচাৰে চিচাৰ বৈয়ামত থ'লে ভাল বাৰু, সেইকাৰণে মই চিচাৰ বৈয়ামতে সাধাৰণতে থওঁ। গতিকে এইখিনি আঁতি যাব চাগে, কিন্তু আধা লিটাৰ ঘিউৰ আছিল বাৰু। যি নহওক এনেকৈ বনাব, তেতিয়া কোনো এটা বস্তু আমাৰ পেলনি নাযায়। আমি সাধাৰণতে হাততে যিখিনি আমি পাওঁ সেইখিনিৰ আমি আচাৰ কৰিব পাৰোঁ। আৰু ধুনীয়াকৈ যদি নিয়মটো বা জনা হয়, তেতিয়াহ'লে আচাৰ ভিনেগাৰ নিদিলেও আচাৰবিলাক সুন্দৰ হৈয়ে থাকে। মই এনেকৈয়ে বনাওঁ বাৰু, আপোনালোকে বনাবচোন, খাই ভাল পাব।